নমস্কাৰ প্ৰিয় বান্ধৱীসকল, আহকচোন আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। চাওকচোন কেনেদৰে মই বনাইছোঁ। আৰু আজিৰ ৰেচিপিটোত আছে গাজৰৰ হালোৱা। যিহেতুকে আজি আছিলে আপোনাৰ পাপমোচন একাদশী, তো মই উপবাস ৰাখিছিলোঁ, তো সেইটো কাৰণে মই বনাইছিলোঁ এটা গাজৰৰ ৰেচিপি। খুব ধুনীয়া ৰেচিপি, কম সময়ৰ ভিতৰতে কম খৰচতে বনাব পাৰিব। গতিকে চাওকচোন মই কেনেদৰে বনাব পাৰিছোঁ। আপোনালোকে যদি পাৰে এবাৰ বনাই ট্ৰাই কৰি চাব, খুব সুন্দৰ হ'ব খাবলৈ। গতিকে আহক কেনেকৈ বনাইছোঁ এবাৰ চাই লওঁ। প্ৰথমতে মই 4টা গাজৰ লৈছোঁ, প্ৰায় 300 গ্ৰামমান গাজৰ হ'ব। আৰু গাজৰকেইটা মই ভালকৈ চাচি লৈছোঁ যাতে তাত একো নাথাকে। আৰু চাচি লোৱাৰ পাছত মই ধুনীয়াকৈ এটা চাফা পানী 2-3বাৰমান ধুনীয়াকৈ ধুই লৈছোঁ। আৰু ধোৱাৰ পাছত মই এখন চুকনিৰে এইখন চুকি ল'ম। কিন্তু মনত ৰাখিব আপুনি ডাঙৰখিনিৰে নুচুকিব, নহ'লে খুব টাইট হ'ব বা নিসিজিব। আপোনাৰ যিমান পাৰে সৰুৰ পৰা চুকিবলৈ ট্ৰাই কৰিব, সেইটো হ'লে আপোনাৰ খুব মিহি হ'ব আৰু ছফ্ট হ'ব, তো খাবলৈ ভাল হ'ব। এতিয়া মই গাজৰখিনি ভালকৈ ধুই পখালি চুকনিৰে ভালকৈ পিহনাৰে পিহি ল'ম বা চুকি ল'ম। এতিয়া মই কেৰাহী এটা পাতি দিছোঁ গেছত, আৰু কেৰাহীটোত এতিয়া মই ৰিফাইন অইল দিম। আপোনালোকে দিলে আপোনাৰ মিঠাতেলো দিব পাৰে, ঘি দিব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। বাট মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আৰু লগতে মই লৈছোঁ আপোনাৰ আধা লিটাৰ গাখীৰ আৰু চেনি, এয়াই লৈছোঁ। এইটো বেলেগ ৰেচিপি হ'লে বহুতখিনি আইটেম লাগে, বাট মোক ইমানখিনি লগা নাই, কাৰণ কম খৰচতে খুব টেষ্টি হেল্ডি, তো কমতে হৈ যাব। গতিকে আপুনি বনাই খাব, খুব টেষ্টি পাব। এতিয়া মই তেলখিনিত মানে ৰিফাইনখিনি গাজৰখিনি ধুনীয়াকৈ দি দিছোঁ। আৰু গাজৰখিনি দিওঁতে মন কৰিব যাতে এইটো আপোনাৰ তলিত লাগি নাযায়, তো ভালদৰে আপুনি এইটো লৰাই থাকিব যাতে তলিত লাগি নাযায়। আৰু এনেদৰে আপুনি 5 মিনিটমান সময় গাজৰখিনি ভাজি থাকিব, কাৰণ গাজৰতে কেঁচা গোন্ধ থাকে। এই কেঁচা গোন্ধটো নজলৈকে আপুনি লাৰি থাকিব। আৰু এতিয়া মই ইয়াতে দিছোঁ আপোনাৰ চেনি আপোনাৰ পৰিমাণ মতো দিব, কাৰণ আপোনাৰ বহুতে মিঠা খায়, বহুতে মিঠা কম খায়। হালোৱা বুলি ক'লে মিঠা অকণমান লাগে, তো মই অকণমান চেনি বেছিকৈ দিলোঁ। তো আপোনালোকৰ সোৱাদ অনুযায়ী আপুনি চেনিটো দি দিব। আৰু চেনি দিয়াৰ পাছত আপোনাৰ গাজৰখিনি অকণমান মানে তেলতীয়া হ'ব, মানে আঠা আঠা হ'ব, পানী ওলাব। তো সেইটো ভালদৰে শুকাবলৈ দিয়ালৈকে আপুনি শিলুটি কৰি ভালদৰে লাৰি থাকিব, নহ'লে আপোনাৰ তলিত লাগি যাব পাৰে। আৰু তাৰ পাছত মই ইয়াতে অকণমান গাখীৰ দিছোঁ। গাখীৰ দি পেলাই অকণমান মানে চেনিখিনি যাতে গাত লাগি ধৰে, সেইটো কাৰণে মই গাখীৰখিনি দি ভালদৰে অকণমান মিলাই দিম। তাৰ পাছত মই বেছিকৈ গাখীৰ দি উতলিবলৈ দিম। এতিয়া চাওক মই ধুনীয়াকৈ লৰাই আছোঁ। গাখীৰখিনি দিয়াৰ পাছত চেনিখিনি গাজৰৰ লগত ভালকৈ মিক্স হৈ যায় গাখীৰৰ লগত। তো এতিয়া চাই গাখীৰখিনি শুকাই গ'ল, আৰু এতিয়া মই দিম তাত বেছিকৈ গাখীৰ দি দিম, আধা লিটাৰমান গাখীৰ ঢালি দি দিম। এয়া চাওক মই গাখীৰ দি দিলোঁ। আৰু গাখীৰ দিয়াৰ পাছত ভালকৈ শিলুটি কৰি মই 1 মিনিটমান সময় লাৰি পেলাই অকণমান সময় মই উতলিবলৈ দিম। এতিয়া মই ইয়াতে দিছোঁ আপোনাৰ ইলাইচি 4টামান ভাঙি দিছোঁ, 2টা তেজপাত সৰু সৰুকৈ চিৰি দিছোঁ, যাতে আপোনাৰ গাজৰৰ কেঁচা গোন্ধটো যায়। আৰু ইলাইচি দিলে মানে এনেও গোন্ধ এটা আহে ন, তো গোন্ধটো পালে মানে ভাল লাগে। তো সেইটো মানে ইলাইচি গোন্ধটো আহিবৰ কাৰণে মই ফ্লেভাৰৰ কাৰণে 4টা ইলাইচি ভাঙি পেলাই দি দিছোঁ, 2টা তেজপাত সৰু সৰুকৈ চিৰি বা পাতি দি দিছোঁ। এয়া চাওক এতিয়া মই ভালকৈ লৰাই থাকিম, 4-5 মিনিটমান সময় এইটো মই লৰাই থাকিম, যাতে তাৰ গাখীৰখিনি গাঢ় হৈ নাযায়। আৰু এতিয়া মই কেমেৰাটো এটা থৈ দিলোঁ, আৰু মানে ভাগৰ লাগে ন এখন হাতে ধৰি ধৰি বনাবলৈ। চ' এতিয়া মই কেমেৰাটো জেগাত ৰাখি দিলোঁ, আৰু এতিয়া মই বনাম। আৰু কোৱা হয় যেতিয়া মানুহ মন আনন্দ থাকে, ফূৰ্তি থাকে, আৰু তেতিয়া চব ভাল হয়, মন ভাল লাগিলে মানে চাৰিওফালে ভাল হয়। তো মোৰো মনটো ভালেই বুলি ক'ব লাগিব, আৰু সেইটো কাৰণে মই পূৰা ফূৰ্তি কৰি বনাইছোঁ। আৰু কয় মনত ভাল আনন্দ থাকিলে খোৱা বস্তু খালেও হেনো সোনকালে গাত লাগে।
তো ময়ো খুব আনন্দৰে বনাইছোঁ আৰু নাজানো খাবলৈ কেনেকুৱা হ'ব আগতে যেনেকৈ বনাইছিলোঁ দিছিলোঁ বাৰু দুই এজনক খাই খুবেই ভাল পাইছে তো সেইটো কাৰণে মই আকৌ এবাৰ আজি বনাইছোঁ আৰু তেওঁলোকে কৈছিলে ৰেচিপিটো দিবৰ কাৰণে স্পেচিয়েলি মোৰ অফিচৰ কলিগ দুজনে কৈছিলে যে ৰেচিপিটো দিবৰ কাৰণে তো স্পেচিয়েলি সিহঁতৰ কাৰণে মই আজি ৰেচিপিটো দিবলগীয়া হ'লোঁ আৰু চ' তোমালোকে ৰেচিপিটো চাই ল'বা দেই আৰু এয়া চাওক মই খুব মানে এনজয় কৰি বনাইছোঁ মানে অকল যে বনাইছোঁ সেয়া নহয় তাত মই সম্পূৰ্ণ মানে এনজয়মেণ্ট এটা দিছোঁ ফূৰ্তি কৰি বনাইছোঁ তো আই হোপ ভালেই হ'ব তো যা নহওক আৰু এতিয়া মই 5 মিনিটমান উতলিব দিলোঁ তাৰ লগতে মই গেছৰ টেবুলটো অকণমান চাফ চিকুণ কৰি থৈ দিওঁ কাৰণ অকলশৰীয়া মানুহ অকলে ৰুমত থাকোঁ যিহেতুকে তো নিজেই কৰিব লাগিব তো এতিয়া 5 মিনিটমান সময় দিলোঁ ইয়া চাওকচোন মোৰ কেনেকুৱা মোচন নাচি পূৰা তো আশা কৰোঁ ভালেই হ'ব তো আপোনালোকে এদিন বনাই চাবচোন আৰু কমেণ্টত ক'ব যদি কোনোবাই গাজৰৰ হালৱা কেনেকৈ বনাইছে এদিন মোকো ক'ব ময়ো আপোনালোকৰ নিচিনাকৈ এদিন ট্ৰাই কৰি চাম আৰু কিন্তু আপোনালোকে মোৰ দৰে ট্ৰাই কৰি চাব হা আৰু বনাই কেনে মোক এদিন দেখাব এয়া চাওক মোৰ গাখীৰখিনি প্ৰায় উতলি নোহোৱা হৈ যাব এতিয়া আৰু এতিয়া গাঢ় হৈ গৈছে তো কালাৰটো খুব ধুনীয়া আহিছে তো এতিয়া মই গেছ অফ কৰিলোঁ এতিয়া মই ছাৰ্ভ কৰিম আৰু এয়া চাওক কি ধুনীয়া হৈ গৈছে কালাৰটো খাবলৈ সঁচাকৈ কৈছে বহুত টেষ্টি হৈছে আপোনালোকে এবাৰ খাই চাব আৰু কেনেকুৱা হয় জনাবলৈ নাপাহৰিব এয়া চাওক মই এতিয়া বাতিটা ছাৰ্ভ কৰিম যিহেতুকে এইটো মই মানে পূজা বুলি বনাইছোঁ ন তো অকণমান ভোক লগাব লাগিব চ' এতিয়া মই অকণমান ছাৰ্ভ কৰিছোঁ ইয়াতে এয়া চাওক কিমান ধুনীয়া দেখিছে ন কালাৰটো ৱাও সঁচাকৈ আৰু এয়া মোৰ ফাইনেল গাজৰৰ হালৱাৰ ৰেচিপি মই কমপ্লিট কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে বনাই খাব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা হয় আৰু মই ভোগ লগালোঁ এতিয়া মই নিজেও খাই চাম সঁচাকৈ দেই আপোনালোকে নাভাবিব আৰু মই এক্টিং কৰিছোঁ বুলি যে মই খাই পেলাই এনেই এক্টিং কৰিছোঁ সঁচা কৈছোঁ খাবলৈ বহুত টেষ্টি হৈছে আপোনালোকে বনাই খাব থেংক ইউ